বিৰোধী সংগ্ৰামখনত অসমে এগৰাকী নেতা পালে, যিগৰাকী নেতাৰ নেতৃত্বত অসমে করোনার বিরুদ্ধে যুঁজিবলৈ শক্তি পালে, সাহস পালে, দুর্বার গতি পালে। আর এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এসময়ত হাতীৰ পিঠিত উঠি চিনেমা কৰিছিল, গাইছিল 1 2 3 4। আৰু এতিয়া অসমৰ ৰাজনীতিত, অসমৰ ৰাজনৈতিক জগতত এটা ভোটা তৰা হৈ জিলিকিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাতকৈ ডাঙৰ কথা, বৰ্তমান কৰোনা আক্ৰান্ত যি এক পৰিস্থিতি হৈছে, সেই পৰিস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ঘৰে ঘৰে চৰ্চিত এটা নাম। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো আজি আমাৰ হাতত পৰিছে। কটন কলেজত পঢ়ি থকা সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা হোষ্টেলৰ কোঠাত সেই বিশেষ ফটোখন। এই বিশেষ ফটোখনত ৰঙা জেকেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয়তো ভবা নাছিল যে ভৱিষ্যতৰ অসমৰ ৰাজনীতিত তেওঁ এইদৰে দপদপাই থাকিব। কিন্তু আজি ঘৰে ঘৰে এটাই কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহ'লে অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব। আমিও প্ৰাৰ্থনা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানে অসমৰ জনগণৰ হকে যুঁজিবলৈ আৰু শক্তি দিয়ক। আমাৰ এই ভিডিঅ'টো যদিহে আপোনাৰ ভাল লাগিছে, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।